36 লাখৰ কামৰ 2,80,00,000 আৰু যি মানুহে কৰিছে আমাৰ বিটিচিৰ মানুহ নহয় এই এফচুৰো হওক NDB হওক বা বেকাৰ ল'ৰাবিলাক যদি কাম নাপায় দোকানবিলাক কেনেকৈ চলিব ধুনীয়া কথা GP সিং ডাঙৰীয়া আজি তাৰিখত DGP অনাৰেবল DGP তেখেতে মোক কৈছে বিক্ৰম তুমি ভাল কন্ট্ৰেক্টৰ হৈ থাকা তুমি কাম কৰা মই তোমাক অনুৰোধ কৰিছো তুমি ভাল কন্ট্ৰেক্টৰ হোৱাটো মই বিচাৰিছো মই ইমান ধুনীয়া কৈছে মই ছাৰক কৈছো ছাৰ আপুনি BTC সেক্ৰেটাৰী অফিচাৰবিলাক বাছাওক BTC বাছাওক তামাম কাৰকচন পাৰ্চেণ্ট কাৰাপচন মই GP সিং ডাঙৰীয়াক কৈছো আপুনি তেখেতক এৰেষ্ট কৰক তেওঁ কৈছে মানুহ দিয়ক দেখাই দিয়ক এভিডেন্স দিয়ক মই কাকো ক্ষমা নকৰো সব ধৰিম GP সিং ডাঙৰীয়া ধুনীয়া কৈছে মই অনুৰোধ কৰিছো প্ৰশাসনৰ সাইডৰ পৰাও আমাৰ ৰাজনীতিকৰ সাইডৰ পৰাও এই BTCক বাছাবৰ কাৰণে সকলো দিগত আমাক মেনেজ কৰিব লাগিব ঠিকাদাৰৰ পৰা এই যিমানখিনি লেবাৰৰ পৰা যি ব্যৱসায় যিবিলাক সাপ্লাই মাল সাপ্লাই কৰে সকলো এই BTCৰ পৰা BTR পৰা হ'ব লাগে আপোনালোকে দিছিল আমি পাব লাগে কিন্তু আপোনালোকে দিয়াৰ পিছত আপোনালোকে যদি গুটি বস্তু লৈ যায় ক্ৰাইচিছটো BTRত হ'ব এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কাম MS এজেন্সি আসাম এজেন্সি বিলাসীপাৰা আমাৰ BTCৰ আছে নেকি আমাৰ BTCৰ নাই নহয় এইটো BTCৰ বাহিৰৰ বা BTR বাহিৰৰ আপোনালোকৰ BTR বাহিৰৰ এই মানুহজন আৰু এইটো হ'ল এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ গোটেই কাম BTCৰ বা BTR বাহিৰৰ মানুহে পাইছে এজেন্সিয়ে এইটো চব এয়া ওদালগুৰি ডিষ্ট্ৰিক্টৰ যিমানখিনি 15 ফাইনেন্সৰ কাম ইয়াছা 54টা 54টা কাম গোটেই মিছেছ আজাম এজেন্সি বিলাসীপাৰা কোন হয় কিবা কন্ট্ৰিবিউশন আছে তেওঁতো মই কোৱা নাই তেখেতক দিয়া হৈছে তাৰ কাৰণে তেওঁ কৰিছে নিদিলেতো নকৰা হয় নহয় ইয়াক কোনে এপ্ৰুভ কৰিছে প্ৰমোদ বড়ো ছাৰে এপ্ৰুভ কৰি তেখেতক দিছে সম্পৰ্ক কি আছে আমাৰ মানুহটো কৰিব পাৰিলে হয় 12 লাখ ইমান 54টা কামটো আমাৰ মানুহ কিয় কৰিব নোৱাৰে কোটিৰ কাম আমাৰ মানুহ কৰিছে এয়া অল CSD বিল্ডিঙৰ কামবিলাক আমাৰ মানুহ কৰিছে BTCৰ মানুহ কৰিছে এইটো চা যিবিলাক বাহিৰৰ মানুহ কৰি আছে ৰডো বাহিৰৰ চিমেণ্টো বাহিৰৰ কয়লো বাহিৰৰ টাইলছো বাহিৰৰ লেবাৰো বাহিৰৰ গোটেই বস্তু বাহিৰৰ যদি আনে আমাৰ BTC কি খাব আমাৰ BTC বেপাৰীবিলাক কন্ট্ৰেক্টৰ ফ্ৰী হ'ব মোকতো দিব নালাগে XNDB বিলাক ল'ৰাবিলাক আছে নহয় এই এফচু যিবিলাক কষ্ট কৰি আছে আন্দোলন কৰি আছে তেখেতে কিবা এটা আমি সংসাৰ খাম আমি এই জীৱন যাপন ষ্টাৰ্ট কৰিম তেখেতসকলে কৰি পালে এই BTR চুক্তিত পুৰা তেখেতসকলে হেৰি জয়ধ্বনি দিছিল কিবা এটা কৰি খাম এতিয়া BTR চুক্তি বুলি তেখেতসকলে ৰখি আছে কিন্তু তেখেতসকলে পোৱা নাই বাহিৰত মানুহ কিয় পাই আছে আমাৰ মানুহ কৰিব পৰা মানুহ নাই নেকি BTRত আছে আমাৰ BTCটো আছিল কিমান ডাঙৰ প্ৰমোদ বড়ো ডাঙৰে ইনিকশ্যন কৰিলে স্কুলৰ পৰা বিল্ডিঙৰ পৰা CSDৰ পৰা SI অফিচৰ পৰা যিমান কি ডাঙৰ বিল্ডিং ইনিকশ্যন কৰিছে সব হাগ্ৰামাৰ দিনৰ কন্ট্ৰেক্টৰবিলাকে কৰিছে BTCৰ তাৰ কাৰণে মই ক'ব কৈছোঁ চাওক আমাৰ যিটো BTRৰ কন্ট্ৰেক্টৰবিলাকে যিবিলাকে NDB বিলাক পইচা নোপোৱাৰ কাৰণে এই গভৰ্ণমেণ্টৰ পৰা একো নোপোৱাৰ কাৰণে য'তে ত'তে যাই পেলাই পইচা তুলিব লগা হৈছে হয়নে নহয় এফচুবিলাকে চা অফিচত থাকি পেলাই আমাক কয় বিক্ৰম আপোনালোকে অলপ ৰেষ্ট লওক আমি অলপ আৰু দৌৰিম তেখেতে আজিলৈকে একো পোৱা নাই মই এই বাহিৰৰ মানুহ একো দিব নালাগে মই ক'ব যোৱা নাই ডাঙৰ যিবিলাক BTCৰ কন্ট্ৰেক্টৰে কৰিব নোৱাৰে তেখেতসকলক দিয়ক হয় না নহয় তেখেতসকলক দিয়ক চলিব এতিয়া চাওক গোটেই কাম আৰু বহুত আছে কিমান দি দিম মই 1000 কোটিৰ 700 crore পইচা যদি সোমায় 400-500 বাহিৰত এইবিলাকৰ কথা কোৱাৰ কাৰণে মই জেলত 91 ডেজ মই থাকিব লগা হৈছে হয় না নহয় আপোনালোকে দেখা পাইছে মই মাতি যাম মই নিজৰ কাৰণে কোৱা নাই মই যদি নিজৰ কাৰণে ক'লো হয় এই দিনা যে ৰিমাইণ্ডত মোক লৈ গৈছিল যিবিলাক অফিচাৰবিলাক লৈ আছিল তাতে মই মেনেজ চলা হয় মই মেনেজ নহওঁ মই নিজৰ কাৰণে ক'লো হয় এইবিলাক মই নক'লো হয় আজি কৈ যাম আৰু ভৱিষ্যতে মই লাগি যাম পৰা লৈ লেবাৰৰ পৰা লৈ যিবিলাক জব কৰি আছে তেখেতসকললৈ
সকলোৰ ব্যৱসায় এতিয়া বৰ্তমান বিচাৰত স্তব্ধ হয় না নহয় আপুনি কুৱেশ্যন কৰা মতে এতিয়া যদি এই ডাঙৰ বিল্ডিঙৰ কাম আমাৰ বিচাৰৰ কণ্ট্ৰেক্টাৰে যদি নাপায় ইয়াৰ পইচা ক'ত যাব হা এই বিল্ডিঙৰ কনষ্ট্ৰাকশ্যনৰ যিমানখিনি মেটেৰিয়েলছ ৰড চিমেণ্ট টাইলছ কোয়েল গোটেই বস্তু যদি বাহিৰত আহে আমাৰ দোকানত কেচেছ হ'ব না নাই আমাৰ লেবাৰ যদি কৰিব নাপায় যদি এই বিলাসীপাৰা এই নগাঁও মৰিগাঁও ধুবুৰীৰ পৰা যদি আনি কৰে আমাৰ লেবাৰ কোনটো খাব আমাৰ লেবাৰ যদি পইচা নাপায় দোকানত কোনে যাব হয় না নহয় আমাৰ এই এফচুৰো হওক NDB হওক বা বেকাৰ ল'ৰাবিলাক যদি কাম নাপায় দোকানবিলাক কেনেকৈ চলিব হা কেনেকুৱা কাক হৈ কৰিব পাৰিব নুমন্তা এইটো এতিয়া চা এইবিলাক কামটো ইয়াৰ কিমান 13-14 কোটি মানৰ কাম এই পইচা ক'ত যাব হা এইটো বিলাসীপাৰাতহে যাব যোনে কণ্ট্ৰেক্টাৰ কৰিছে এই পইচাটোতো বিলাসীপাৰাৰ কণ্ট্ৰেক্টাৰে সোমাব এইটোতো ই বিচাৰৰ ইউজ হ'ব নেকি নহয় গোটেই ছাপ্লাইটো বাহিৰৰ পৰা ছাপ্লাই কৰিছে এই দোকান কেনেকৈ চলিব খাইছেছ এভৰিথিং খাইছেছ প্ৰমোদে এটা কথা মন্তব্য কৰিছিল আৰু মিডিয়াত বাইট দিছিল আপোনালোকৰ মই মোবাইলত দি আছোঁ অলপ পিছত যে যিকোনো কাম ক্ষেত্ৰত পুৰণা গভৰ্ণমেণ্টৰ সময়ত য'তে ত'তে পইচাবিলাক ফাণ্ডবিলাক ইউজ কৰিছিল কাৰাপশ্যন কৰিছিল বুলি তেওঁ মন্তব্য দিছিল বা এই মিডিয়াত কৈছিল এই উত্তৰটো সৰু উত্তৰ মই তেখেতক মই দিব খুজিছোঁ আৰু তেখেতসকলৰ যিটো ছিষ্টেম কনষ্ট্ৰাকশ্যনৰ ডেভেলপমেণ্টৰ ছিষ্টেম যেনেকৈ সৰু কামবিলাকৰ ছিষ্টেমত ধুনীয়াকৈ ডিজাইনত কাম কৰি আছোঁ বুলি তেওঁ কৈছে ইয়াৰ নমুনাটো মই আপোনালোকক দেখুৱাব ওলাইছোঁ যে এইটো হ'ল ৰিন'ভেশ্যন অফ বডোলেণ্ড গেষ্ট হাউচ কোকৰাঝাৰ এইটো কয় আগতে এইটো বনাইছিল কনষ্ট্ৰাকশ্যন আছিল 3,55 লাখ 3,55 লাখত এই বিল্ডিংটো নিৰ্মাণ কৰা হৈছিল কনষ্ট্ৰাকশ্যন এতিয়া এই কনষ্ট্ৰাকশ্যনতে ৰিপেয়াৰিং অনলি ৰিপেয়াৰিং আপোনালোকে দেখা পাইছে কি ৰিপেয়াৰিং কৰিছে তাতে 2 কোটি 2,80 লাখৰ ৰিপেয়াৰিং 2,80 লাখৰ ৰিপেয়াৰিং 3,55ৰ 2,80 লাখৰ ৰিপেয়াৰিং প্ৰমোদ বড়োৱে কৈ এটা আৰু কাম একটা ইমান ছিষ্টেমত কৰি থকা কামবোৰ কেনেকুৱা 2,80 লাখৰ ৰিপেয়াৰিং য'ত ৰিপেয়াৰিঙৰ কাম হাইষ্ট 20 বা 25-30 লাখৰ ৰিপেয়াৰিং আপোনালোকে নিশ্চয় দেখা পাইছে কি আছে মিডিয়াত এইটো এনেতো কোৱা নাই আপোনালোকে দেখা পাইছে হাইষ্ট 30 লাখৰ কামৰ 2,80 লাখ আৰু যি মানুহে কৰিছে আমাৰ BTCৰ মানুহ নহয় তোৰ এই কিবাটো আছে এইটো চাওক আপোনালোকে চাওক হা নেম অফ কণ্ট্ৰেক্টৰ এজেঞ্চি MSNE ইনফ্ৰা গুৱাহাটী তেওঁ কৰিছে BTCৰ মানুহ নহয় কিন্তু এই কনষ্ট্ৰাকশ্যনটো আমাৰ BTCৰ মানুহে কৰিছিল প্ৰিয় ব্ৰহ্ম বুলি এজন কণ্ট্ৰেক্টৰে কৰিছিল মই ক'ব খুজিছোঁ ইমান ডাঙৰ বিল্ডিঙৰ কনষ্ট্ৰাকশ্যন কৰিব পাৰে আমাৰ BTCৰ ঠিকাদাৰবিলাকে বড়োৱে হওক বাঙালী হওক মাৰোৱাৰী হওক এছামিছ হওক কিন্তু গোটেই কাম কিয় বাহিৰৰ পৰা কৰি আছে আমাৰ BTCতো মানুহ আছে না কৰিব পৰা হয় না নহয় মানুহ আছে গোটেই কাম বাহিৰৰ এইটোতো হ'ল এইটো গেল এইটো ছাৰ এইটো হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এই 15 ফাইনেন্সৰ পিনাডিৰ পৰা 15 ফাইনেন্সৰ 52টা কাম